হেল্ল' ষ্টুডেণ্ট, এতিয়া আমি থাৰ্ড পাৰ্ট পঢ়িম। এতিয়া আমি ইলেক্ট্ৰন অৰবিটটো পঢ়িম। ইলেক্ট্ৰনৰ কক্ষপথ, ইলেক্ট্ৰনে ঘূৰিলে তাৰ ভেলচিটি কিমান হ'ব, তাৰ ৰেডিয়াছ কিমান হ'ব, এইবিলাক বস্তু আমি পঢ়িম। এতিয়া ইয়াতে চোৱাচোন, ইলেক্ট্ৰন অৰবিটত আমি প্ৰথমতে এফ চি মানে কি ধৰিম, চেণ্ট্ৰিপিটেল ফ'ৰ্চ ধৰিম, অভিকেন্দ্ৰিক বল, আৰু এফ ই মানে হ'ল ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ নাইবা কুলম্বৰ বল, কুলম্বছ ফ'ৰ্চ, স্থিতি বিদ্যুৎ বল। চ' ইয়াতে আমি প্ৰথমতে চাওঁ যে ইলেক্ট্ৰনটো যদি আমি এটা ইলেক্ট্ৰন মাত্ৰ আমি ধৰিম, প্ৰটনৰ চাৰিওফালে এনেকৈ ঘূৰি থাকিব, প্ৰটন আৰু নিউট্ৰন মাজত থাকিব ইয়াতে। চ' ইয়াৰ চাৰিওফালে এনেকৈ ঘূৰি থাকিব ইলেক্ট্ৰনটো। চ' আমি অকল এটা ইলেক্ট্ৰন ধৰিম। চ' ইয়াতে যেতিয়া তোমাৰ এনেকৈ ঘূৰি থাকে ইলেক্ট্ৰনটো তাৰ চাৰিওফালে, কিয় ঘূৰি থাকে জানানে? কাৰণ ইহঁতৰ মাজত কি থাকিব, এটা ফ'ৰ্চ থাকে, সেই ফ'ৰ্চটোৰ নাম হ'ল ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ। যদি এনেকৈ ঘূৰি থাকে, ৰিভল্ভ কৰি থাকে, তাৰমানে ঘূৰি থাকিব প্ৰটন আৰু নিউট্ৰনৰ চাৰিওফালে। যেনেকৈ আমাৰ পৃথিৱীখনো ঘূৰি আছে সূৰ্যৰ চাৰিওফালে, তেতিয়া সেইটো কি ফ'ৰ্চ বুলি ক'ম আমি? সেইটো হ'ল গ্ৰেভিটেশ্যনেল ফ'ৰ্চ। গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে এনেকৈ ঘূৰি থাকে। তেনেকৈ তোমাৰ গাড়ী এখন যদি এটা ঘূৰাব লাগে, এনেকৈ কি কাৰণত এনেকৈ ঘূৰি যায় সেইটো হ'ল ফ্ৰিকশ্যনেল ফ'ৰ্চ। চ' যিটো চেণ্টাৰৰ ফালে চাবা, যিটো ফ'ৰ্চ ইয়াতে লাগি থাকিব, সেইটো সদায় চেণ্টাৰৰ ফালে ডিৰেকশ্যনটো দেখায়, তাৰমানে সদায় দিশটো চেণ্টাৰৰ ফালে। চ' ইলেক্ট্ৰনৰ দিশটো যেতিয়া এনেকৈ ঘূৰি থাকিব, তাৰ ভেলচিটি চেঞ্জ হৈ থাকিব, আৰু তাৰ ভেলচিটিটো চেঞ্জ হোৱাৰ কাৰণে তাৰ যিটো এচিলেৰেট হ'ব, সি সদায় চেণ্টাৰৰ ফালে থাকিব। আৰু আমি জানো যে এফ ইকুৱেল টু এম এ। চ' এচিলেশ্যনৰ ডাইৰেকশ্যনটো ফ'ৰ্চৰ ডাইৰেকশ্যনটো হ'ব, এচিলেৰেশ্যনৰ ডাইৰেকশ্যন মানে ত্বৰণৰ ডাইৰেকশ্যনটো হ'ব ফ'ৰ্চৰ ফালে। চ' সেইকাৰণে তাৰ চেণ্টাৰৰ ফালে। চ' ইয়াক চেণ্ট্ৰিপিটেল ফ'ৰ্চ বুলি কওঁ, নাইবা অভিকেন্দ্ৰিক বল। চ' এতিয়া অভিকেন্দ্ৰিক বল হিচাপে কোনে কাম কৰি আছে? এতিয়া ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চে কাম কৰি আছে। সেইকাৰণে আমি কি লিখিব পাৰোঁ ইয়াতে? এফ চি ইকুৱেল টু এফ ই এম ভি স্কুৱেৰ বাই আৰ ইকুৱেল টু আমি 1/4πε0 ই ইনটু ই বাই আৰ স্কুৱেৰ। মানে আমাৰ ফৰ্মুলাটো আছিল 1/4πε0 Q1Q2/r স্কুৱেৰ। এইটো ফৰ্মুলা আছিল ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ, কুলম্ব ফ'ৰ্চৰ। এতিয়া আমি 1/4πε0 মানে Q1 আৰু Q2 কি হ'ব চাবচোন, এটা ইলেক্ট্ৰনৰ চাৰ্জ আৰু আমি এটা প্ৰটনৰ চাৰ্জটো আমি ল'ম ইয়াতে। চ' দুটাকো আমি ই ইনটু ই বুলি লিখোঁ, আৰু এটা মাইনাছ থাকে। মাইনাছটো আমি ইয়াতে ফ'ৰ্চত আমি এইটো প্লাছ ল'ব লাগিব, কাৰণ আমাৰ যিটো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ আছিল সেইটো এনেকৈ তোমাৰ ব্ৰেকেট এডাল থাকে, ব্ৰেকেট বুলি নকয়, এইটো মডুলাছ বুলি কয়। মডুলাছ হ'লে প্লাছ হয়। চ' মাইনাছ হ'লেও প্লাছ হ'ব, প্লাছ হ'লেও প্লাছ হ'ব। আৰু আৰ স্কুৱেৰ, এইটো ডিষ্টেঞ্চটো তোমাৰ ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজত ডিষ্টেঞ্চটো আৰ আমি ধৰিছোঁ। চ' ইয়াতে আমি এম ভি স্কুৱেৰ বাই আৰ ইকুৱেল টু 1/4πε0 ই ইনটু ই বাই আৰ স্কুৱেৰ, আৰু আমাৰ ৰেডিয়াছ। চ' এম ভি স্কুৱেৰ বাই আৰটো কি ফ'ৰ্চ আছিল? এইটো চেণ্ট্ৰিপিটেল ফ'ৰ্চ। চ' ভি স্কুৱেৰ ইকুৱেল টু 1/4πε0, তাৰপিছত ই ইনটু ই কৰিলে ই স্কুৱেৰ ইনটু আৰ স্কুৱেৰ ইনটু এম হ'ব। তাৰপিছত আমি এইফালে কি গম পালোঁ আমি ইয়াতে চোৱা, ইয়াতে আৰ এটা কেঞ্চেল যাব, এইটো। চ' তলত এটা আৰ থাকিব, বাকী ভি স্কুৱেৰ এইখিনি থাকিল। তাৰপিছত আমি চাম কাইনেটিক এনাৰ্জি অফ ইলেক্ট্ৰন। কাইনেটিক এনাৰ্জি হাফ অফ এম ভি স্কুৱেৰ। চ' কে ই ইকুৱেল টু হাফ অফ এম ভি স্কুৱেৰ, মানে আমি 1/4πε ই স্কুৱেৰ বাই এম আৰ এনেকৈ লিখিলোঁ। ভি স্কুৱেৰ ইকুৱেল টু 1/4πε ই স্কুৱেৰ বাই এম আৰ এনেকৈ দিলোঁ আমি। চ' এম আৰু এমটো কেঞ্চেল যাব, এম আৰু এমটো কেঞ্চেল যাব। কিমান থাকিব এইটো? 2, 4 বা 8। চ' 8πε আৰ 4 থাকিব ই স্কুৱেৰ, আৰু এমটোতো কেঞ্চেলেই গ'ল, ডিভাইড বাই আৰ থাকিব। তাৰপিছত পটেঞ্চিয়েল এনাৰ্জিটো আমি চাম। পটেঞ্চিয়েল এনাৰ্জি কিমান হ'ব? পটেঞ্চিয়েল ইনটু চাৰ্জ, বিভৱ ইনটু চাৰ্জ। চ' আমি জানো যে এইটো ক'ৰ পৰা পাইছোঁ, এইটো ফৰ্মুলাটো আমাৰ এইটো 3rd নম্বৰ চেপ্টাৰত আছিল নে? এইটো নে ছেকেণ্ড চেপ্টাৰত আছিল, যে যিটো ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল ভি ইকুৱেল টু ৱৰ্ক ডান পাৰ ইউনিট চাৰ্জ, নাইবা পটেঞ্চিয়েল এনাৰ্জি পাৰ ইউনিট চাৰ্জ আছিল। চ' পটেঞ্চিয়েল এনাৰ্জি ইকুৱেল টু পটেঞ্চিয়েল ইনটু চাৰ্জ। আৰু পটেঞ্চিয়েলটো কি ফৰ্মুলা আছিল? পটেঞ্চিয়েলটো আমাৰ
1/4 পাই এপচিলন নট কিউ বাই আৰ ইনটু এইটো কিউটো। এতিয়া এই যিটো কিউ আছিল সেইটো কাৰ ওপৰত কাৰ পটেনচিয়েল চাই আছোঁ সেইটোৰ ওপৰত। চ' এতিয়া আমি কাৰ পটেনচিয়েল চাই আছিলোঁ এইটো পটেনচিয়েলটো এই ছাইডত থকা পটেনচিয়েলটো হ'ল তোমাৰ প্ৰটনৰ আৰু এইটো ইলেক্ট্ৰনৰ হ'ব। ইলেক্ট্ৰনৰ ওপৰত ৱাৰ্ক ডান চলিব, এইফালে প্ৰটন আছে। চ' এইটো তোমাৰ কাৰ হ'ব এইটো হ'ব প্ৰটনৰ আৰু এইটো ইলেক্ট্ৰনৰ। চ' ইলেক্ট্ৰনৰ মাইনাছ চাৰ্জ potential energy equal to minus E into E square divided by 4 pi epsilon naught R. তাৰপিছত টোটেল এনাৰ্জি মানে কি কাইনেটিক এনাৰ্জি প্লাছ পটেনচিয়েল এনাৰ্জি থাকে। আমি ক্লাছ 11ত পাইছোঁ টোটেল মেকানিকেল এনাৰ্জি নাইবা টোটেল এনাৰ্জি বুলি কওঁ কাইনেটিক এনাৰ্জি প্লাছ পটেনচিয়েল এনাৰ্জি। চ' আমি দুটা প্লাছ কৰি দিলোঁ এইফালৰ পৰা আনিছোঁ আমি এইটো আৰু এই দুটা আমি প্লাছ কৰি দিম। প্লাছ কৰিলে এলচিএম আমি ল'ম। চ' এলচিএম ল'লে কিমান হ'ব যিটো ডাঙৰ হয় সেইটোৱে এলচিএম। চ' ইয়াতে কোনটো ডাঙৰ 8 ডাঙৰ হ'ব নে 4 ডাঙৰ হ'ব 8টো ডাঙৰ হ'ব। চ' 8টো আমি ল'লোঁ নাইবা এনেকৈ আমি ক'ব পাৰোঁ যে এইটো এনেকৈ ৰাখিলোঁ প্লাছে মাইনাছ কৰি দিলোঁ। তাৰপিছত আমি 2 মাল্টিপ্লাই কৰিলোঁ। চাবা ইয়াতে এলচিএম ল'ব পৰা নাইবা তলৰটো তুমি একে কৰি লোৱা। কেনেকৈ কৰিম 2 মাল্টিপ্লাই কৰি দিম আমি ইয়াতে। চ' তলে ওপৰে আমি মাল্টিপ্লাই কৰিলোঁ 4 to the 8 আৰু এইফালে 2/2। চ' তলত ইকুৱেল হৈ গ'ল। চ' তলত ইকুৱেল আমি ল'ম। তাৰপিছত ইয়াতে কিমান হ'ব 1 - 2 1 - 2 মানে 1 হ'ব। চ' ই স্কুৱেৰ ওপৰত। চ' এইটো পালোঁ আমি টোটেল এনাৰ্জি। আৰু নিগেটিভ চাইন কি বুজাইছে যে ইলেক্ট্ৰন ইজ বাউণ্ড টু নিউক্লিয়াছ। ইলেক্ট্ৰনটো নিউক্লিয়াছৰ চাৰিওফালে এনেকৈ ঘূৰি থাকিব। ইয়াৰ পৰা তুমি ভেলচিটি ওলাব পাৰা। ভেলচিটি মানে কিমান হ'ব ইয়াতে ভি ইকুৱেল টু এইফালে তোমাৰ ৰুটটো গুচি যাব। এইফালে ৰুটটো গুচি গ'লে ই স্কুৱেৰত ৰুটটো হ'লে ইটোৰ ওপৰত থাকিব। তো তলত কি থাকিব √4 পাই এপচিলন নট এম আৰ। এইটো ভেলচিটি। ৰেডিয়াছটো ওলাব পৰা ৰেডিয়াছটো ওলালে তোমাৰ আৰটো এইফালে লৈ যাবা ভি স্কুৱেৰ ইফালে লৈ আহিবা।